তো hey বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম মিনমা ব্লগস। তো আজি গুৱাহাটীলৈ আহি গ'লোঁ। পুৰা ইয়াতে ভাল লাগিলে আহি গুৱাহাটীলৈ আহি পুৰা এনজয় কৰি আছোঁ। পুৰা আপোনালোক দশম বিল্ডিঙৰ ওপৰতো যাম। পুৰা কি মজা নাজাৰা তাৰমানে আপোনাক কি ক'ম আৰু পুৰা গুৱাহাটীলৈ আহি গ'লোঁ। তো মোৰ মাহঁতে ক'লে যেতিয়া ব'লক ফুৰিবলৈ যাওঁ। তো বিহুৱাবলৈ মাতিলে পুৰা আহি গ'লোঁ। ওপৰত যাই আপোনাক দেখাম। তো ওপৰলৈ যাম, একদম ওপৰলৈ যাম। তো আপোনালোকে চাই থাকক। এই চাওক গুৱাহাটী বোলে, গুৱাহাটীৰ নাজাৰাই বেলেগ। চাওক পুৰা সৌতে পাহাৰো আছে। তো আপোনাক দেখাম বাৰু, কথা নাই। পুৰা এনজয় কৰি আছোঁ ইয়াতে আহি, বহুত ভাল লাগিছে আহি। তো চাই থাকক ভিডিঅ'টো। তো আপোনালোক মই দেখাই আছোঁ পুৰা একদম কি মজা জাগা, কি মজা আহি ভাল লাগিছে। তো পুৰা ইয়াতে বিল্ডিং চিল্ডিং পুৰা আছে, চাওক আপোনালোকে। তো চাওক পুৰা একদম বিল্ডিং চিল্ডিং আছে ইয়াতে। তো নিমিজায়ো দেখাই আছোঁ। এই ওপৰ এইখিনিতে হ'ল ওপৰৰ জেঠীমাহঁতৰ বিল্ডিঙৰ ওপৰত য'ৰ ৰুম ভাড়া দিয়ে ইয়াতে। তো ইয়াতে থাকে বহুত দাদা ভণ্টি চব সকলোৱে থাকে পুৰা একদম। চাওক পুৰা একদম কি মজা জাগা, আপোনাক কি ক'ম আৰু মই। চাই ভাল লাগিল, আহি ভাল লাগিল, বহুত ভাল লাগিল জেঠীমাহঁতৰ ঘৰ। তো তলত নুমি কিনে আপোনালোক একদম বাহিৰত দেখাই আছোঁতো। যাই আছোঁ, একদম ওপৰলৈ যাই আছোঁ। ওপৰ মানে ঘৰৰ বাহিৰত আহি কিনে ওপৰত যাই আছোঁ। পুৰা বুম লাগিছে, মজা মজা ঘৰ আছে তাৰমানে আপোনালোকে কি ক'ম আৰু পুৰা একদম। এইবোৰ চাওক একদম পুৰা একদম সেইখন পাহাৰ পুৰা একদম বুম জাগা। তো চাওক ইয়াৰ তলতো ঘৰ আছে, ওপৰতো ঘৰ আছে। তো চাওক পুৰা একদম কি মজা জাগা। তো ইয়ালৈ আহিলোঁ ফুৰিবলৈ, চাওক। তো ওপৰত যাম বলক। ইয়াৰ ওপৰত তাৰমানে পাহাৰ আছে, এইটো জেগাত যাই পোৱা নাই। তো একবাৰ যাই চাওঁ আৰু কি লাগে, কেনেকুৱা লাগে বলক। পুৰা ওপৰত যাই আছোঁ পুৰা একদম। তো এইটো এটা বেলেগ জাগা। তো ওপৰত যাম, ইয়াতে ওপৰত পাহাৰবোৰ আছে পুৰা। চাওক কিবোৰ একদম পুৰা সেইবোৰ চাওক পুৰা একদম এই মস্তি লাগিছে ইয়াতে পুৰা একদম। এইটো ওপৰত আহি গ'লোঁ মই, পুৰা গাড়ীবোৰ চলি আছে ইয়াতে। মই ওপৰত আছোঁ কিন্তু জেঠীমাহঁতৰ ঘৰটো তলত আছে। তো পুৰা একদম এনজয় কৰি আছোঁ। মানুহৰ ঘৰো আছে, দোকানো আছে। তো বহুত ভাল লাগিছে আহি। গুৱাহাটী দেখাই পোৱা নাছিলোঁ, পুৰা এনজয় কৰিলোঁ। ভালকৈ আহি পাইছিলোঁ কিন্তু ইমান ভালকৈ আহি পোৱা নাছিলোঁ। পুৰা একদম পুৰা পাহাৰ আছে পুৰা একদম, চাওক। তো ৰাস্তাটো মই পাহৰি গ'লোঁ, তো এইফালে যাম। জাগা ৰাস্তাটো চিনি নাপাওঁ কিন্তু যাই আছোঁ এইফালে। এই তলত গৈছিলোঁ,
পূৰা অচিনাকি জেগা এইটোত ওপৰত আহি পোৱা নাছিলোঁ, এইটো পাহাৰৰ ওপৰত যোৱা ৰাস্তা, তো আহি পোৱা নাছিলোঁ, এবাৰ প্ৰথমবাৰ আহিলোঁ, তো মস্তি লাগিছে। তলত ঘৰ আছে আমাৰ, য'ত আমি কুৰমা খাবলৈ আহিছোঁ জেঠীমাহঁতক, তো এইটো ওপৰত একদম পূৰা মস্তি লাগিছে আহি, পূৰা একদম চাওক কিমান তলত আছে, চাওক আপোনালোকে এইবোৰ চাওক, পূৰা একদম পাহাৰ এইবোৰ, পূৰা একদম মজা মজা জেগা চাওক। তো অলপ আগত যাই আছোঁ, তো বম ভাল লাগিলে আহি গুৱাহাটীলৈ জেঠীমাহঁতৰ ঘৰলৈ, পূৰা একদম পূৰা সেইবোৰ মজা লাগিছে চাই কিনে, ওপৰলৈ আহি কিনে পূৰা বম লাগিলে চাওক আপোনালোকে কি বম নাজাৰা। তো ৰাতিপুৱাতো বম বহুত ভাল লাগিছে, ভাল লাগে, আৰু ৰাতিটো পূৰা একদম কি ক'ম আপোনালোকে, মজা লাগে ৰাতি চাই কিনে ভাল লাগে, ঠিক আছে। তো ভাল লাগিলে সেইবোৰ চাওক, পূৰা একদম চাওক, পূৰা মস্তি লাগিলে আহি কিনে। তললৈ যাই আছোঁ আৰু মই ওপৰলৈ আহিছিলোঁ, এবাৰ তললৈ যাম, জেগাটো পাই আহিছোঁ, মনত নাই সেনেকৈ, ভয় লাগিছে অৱশ্যে। এয়া ওপৰলৈ গৈছিলোঁ মই, চিৰিতে ওপৰলৈ গৈছিলোঁ, চাওক ওপৰলৈ গৈছিলোঁ আৰু তলত আহি গ'লোঁ, পূৰা একদম মেইন ৰাস্তা। शाबाश बेटा, बहुत बढ़िया। আহি ভাল লাগিছে পূৰা, চাওক পূৰা গাড়ী চাড়ী পূৰা চলি থাকে, চাওক এইটো কি বম বিল্ডিং, এইটো চাওকচোন, পূৰা গাড়ী মটৰ চলি থাকে আৰু খুব ভাল লাগিলে আহি, পূৰা ধুনীয়া জেগা। তো ইপিনেদি মেইন ৰোড ওলাব পাৰি আৰু সিপিনেদিও পাৰি, তো আমি এইটো চাইডেদি আহিলোঁ, পূৰা ভাল লাগিছে। এইটো কিবা অসম শিশু সাহিত্যিক নাখোৱা বোলে কিবা, গম নাপাওঁ মই, পূৰা একদম আহি ভাল লাগিলে। তো বলক আকৌ ঘৰলৈ উভতি যাওঁ, পূৰা একদম বলক। এই সৰুবোৰ পাহাৰত একদম ঘৰ বনাইছে, মোৰ ভয় লাগে ওপৰত কেনেকৈ থাকে যে সিহঁতে, একদম ভয় লাগি যায়। আমিচোন নোৱাৰোঁৱেই, আমিচোন নোৱাৰোঁ ইমান ওপৰত থাকিবলৈ। পূৰা গাড়ীবোৰ আহিছে না, মাতটো ভালকৈ শুনা নাপায় চাগে আপোনালোকক, বেয়া নাপাব, পূৰা যেতিয়া পাৰ্কিং কৰি থৈ দিছে গাড়ীবোৰ। ঘৰলৈ যাই আছোঁ, কাহ হৈছে, ঠাণ্ডা বতৰ ন, আৰু গাড়ী বাছত আহিলোঁ, পূৰা বম লাগিছে। তেতিয়া ভিডিঅ'টো কৰিব নোৱাৰিলোঁ কাৰণ মই মোবাইল আনিলোঁ ন, তো এইটো জেঠীমাৰ মোবাইল হয়, জেঠীমাৰ মোবাইলটো কৰিলোঁ ইয়াতে পূৰা। ৰ'দ লাগিছে মুখত, মুখখন দেখা পাইছে নাই আপুনি ভালকৈ, মোৰ মুখখনে ঠোক নাই, আপোনাক দহাই কি কৰিম মই, পূৰা একদম। তো চাওক মই ইপিনেদি ওপৰলৈ গৈছিলোঁ, এই ওপৰটো টাইমে মই আপোনাক দেখাইছিলোঁ, পূৰা ইপিনেদি গৈছিলোঁ। তো বলক সিহঁতে চিন্তা কৰি থাকিব পাৰি ক'লৈ গ'ল, যাবৰ তাৰমানে আহিছিলোঁ, হৰাই গৈছিলোঁ পূৰা ওপৰত যাওঁতে। তো এইটো ৰাস্তা জেঠীমাহঁতৰ, পৰি যাম একদম, পূৰা একদম মোৰ তাৰমানে একদম কি ক'ম আৰু, ইয়াতে কাম কৰি আছে পূৰা একদম, মাতটো শুনাই নাপায়। তো আহি গ'লোঁ, অলপ আছে জেঠীমাহঁতৰ ঘৰ পাবলৈ, অলপ তো সেই গাইছ, এইটো ছেকেণ্ড ভিডিঅ' আপোনালোকক ভাল লাগিছিল, যদি ভাল লাগিলে ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।